Hello friends, welcome to my YouTube channel GK Everything. Friends, today I am going to discuss about parts of speech. Hope all of you will be benefited through this video. বন্ধুসকল, আজি আমি parts of speech সম্পৰ্কে আলোচনা কৰিবৰ কাৰণে আগবাঢ়িছো। আশা ৰাখিছো সকলোৱে উপকৃত হ'ব। Parts of speech-ক অসমীয়াত পদ বুলি কয় আৰু আমি সকলোৱে জানো যে অসমীয়াত পদ 5 প্ৰকাৰৰ: বিশেষ্য পদ, বিশেষণ পদ, সৰ্বনাম পদ, ক্ৰিয়া আৰু অব্যয়। কিন্তু ইংৰাজীত parts of speech-ক 8 প্ৰকাৰত ভাগ কৰা হৈছে। There are 8 numbers of parts of speech. আৰু parts of speech মানে হল each part of a sentence is called parts of speech. অর্থাৎ বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো অংশ বা শব্দকে কি কয়? parts of speech বা পদ বুলি কয়। এতিয়া আমাৰ ইংৰাজীত মই ক'লোৱে আগতে যে 8 প্ৰকাৰৰ parts of speech আছে। হেকেটাৰ নাম হল noun, pronoun, adjective, verb, adverb, preposition, conjunction and interjection. এতিয়া আমি আগবাঢ়িছো parts of speech-ৰ যেটো প্ৰথম ভাগ আছে noun সম্পৰ্কে আলোচনা কৰিবলৈ। noun কাক কয়? Name of anything is called noun. অর্থাৎ নাম মাত্ৰে বিশেষ্য। যদি কেতিয়াবা কোনোবা শব্দই কি বুজাবে, কোনো বস্তুৰ নাম বুজায়, হেয়া হওক মানুহৰ নামেই হওক, ঠাইৰ নামেই হওক, জীৱ-জন্তুৰ নামেই হওক, তেতিয়াহ'লে কি হ'ব? তাকে কি ক'ব? বিশেষ্য পদ বুলি ক'ব বা নাউন ক'ব। ধৰক the person, place, thing, animal, feelings এইবিলাক। things বুলি কওঁতে যেনিবা ধৰক watch, t-shirt, pen এইবিলাকো কি হ'ব? নাউন হ'ব। আৰু এটা যাও যে হৰি is a student, ইয়াত কি হ'ব? is a হৰি। হৰিটো এটা নাউন। 2 নম্বৰ বাক্যটোত আছে দিছপুৰ is the capital of Assam। আমি যদি এই বাক্যটোত নাউন বিচাৰি যাওঁ তেতিয়াহ'লে কি হ'ব? যে দিছপুৰ আৰু কি হ'ব? আসাম। দিছপুৰ এটা ঠাইৰ নাম বুজাইছে আৰু আসামটো এটা ঠাইৰ নাম বুজাইছে। অৰ্থাৎ আমি এটা কথাই মনত ৰাখিব লাগিব যে নেম অফ এনিথিং অৰ্থাৎ নাম বুজোৱা শব্দবিলাকক কি কয়? নাউন বুলি কয়। পাৰ্টস অফ স্পীচৰ 2 নম্বৰ ভাগটো হৈছে যে pronoun. pronoun বুলি কওঁতে আমি এটা কথাই মনত ৰাখিব লাগিব যে replace a noun অৰ্থাৎ কি হয়? নাউনৰ সলনি ব্যৱহাৰ হয়। যি পদ বা যিবোৰ শব্দ বিশেষ্য পদৰ সলনি বা নাউনৰ সলনি ব্যৱহাৰ হয় তাকে pronoun বোলে। The word which is used in replace of a noun is called pronoun. এতিয়া আমি এটা উদাহৰণ লৈছো যেনে বিমল is a boy, বিমল is my friend। ইয়াত কি হৈছে? ইয়াতো বিমল ইউজ কৰিছো আমি, ইয়াতো বিমল কৰিছো যে বিমল এজন ল'ৰা, বিমল মোৰ বন্ধু। এতিয়া এই বাক্যটোত কি হয়? বিমল শব্দটো বাৰে বাৰে উচ্চাৰণ কৰাৰ কাৰণে শুনিবলৈ কিছু অসুবিধা হৈছে। এতিয়া আমি ইয়াত কি কৰিব পাৰো যে আমি বিমল নিলিখি বিমলৰ সলনি আমি ইয়াত কি কৰিব পাৰো? আমি হি লিখিব পাৰো। এই যে বিমলৰ সলনি আমি হি লিখিলো যে বিমল এজন ল'ৰা, he is my friend, হি মোৰ বন্ধু। এই যে বিমলৰ সলনি হিটো ইউজ কৰিলো, এনে ধৰণৰ এই শব্দবিলাকই হৈছে pronoun. নেক্সট আমি আগবাঢ়িছো আমাৰ যেটো 3 নম্বৰ parts of speech আছে যেটো adjective। ইয়াত লেখা আছে information, noun or pronoun। অৰ্থাৎ adjective কি কৰে? noun, pronounৰ আমাৰ information দিয়ে। The word which qualifies noun or pronoun is called adjective। অৰ্থাৎ বিশেষ্য পদৰ দোষ, গুণ, সংখ্যা, পৰিমাণ আদি যি পদে বুজায় তাকে কি কয়?
বিশেষণ পদ বা এডজেক্টিভ কয় the word which qualifies a noun is called an adjective এটা আমি একটা एग्जांपल লৈছো যে Roman has a big red toy next part of speech to হৈছে কি যে verb হল action আৰু situation বুজায় the verb is the most important things in English grammar অর্থাৎ ইংৰাজী গ্ৰামাৰত এই ভাৰ্বটো হৈছে আটাইতকৈ দৰকাৰী বস্তু কাৰণ we cannot make a sentence without a verb আমি ভাৰ্ব নোহোৱাকৈ কোনো এটা বাক্য গঠন কৰিব নোৱাৰো এতিয়া আমি আহো যে ভাৰ্ব কাক কয় verb the word which denotes something doing or being is called verb অর্থাৎ যি পদে কোনো কাম কৰা বা হোৱা বুজায় তাকে কি কয় ভাৰ্ব বুলি কয় এতিয়া আমি উদাহৰণলৈ আগবাঢ়িছো যে এক নম্বৰতে মই লিখিছো যে I play football মই ফুটবল খেলো ইয়াত ভাৰ্ব কোনটো হৈছে ভাৰ্বটো হৈছে play খেলো নেক্সট সেন্টেন্সটোত কি হৈছে he is a teacher এই বাক্যটোত ভাৰ্ব কোনটো এই বাক্যটোত by sentence to verb হৈছে is কিন্তু আমি এই ফার্স্ট সেন্টেন্স আৰু সেকেন্ড সেন্টেন্স তোৰ মাজত যদি কম্পেয়াৰ কৰি চাও তেনেহলে দেখা পাও যে প্ৰথম যেটো বাক্য এই বাক্যটোত কি হৈছে I play football এটো ফিজিক্যাল অ্যাকশনৰ কথা কোৱা হৈছে আৰু দুই নম্বৰটো বাক্যটোত কৈছে যে he is a teacher তেওঁ এজন শিক্ষক এটো এটা সিচুৱেচন বুজাইছে এটা হেকাৰণে ইয়াত কোৱা হৈছে যে action or situation এটা ফার্স্ট সেন্টেন্স তো action বুজাইছে ফিজিক্যাল অ্যাকশন হৈছে ফুটবল খেলাটো আৰু দুই নম্বৰটোত এটা সামগ্ৰিকভাৱে এটা সিচুৱেচনৰ কথা কৈছে নেক্সট আমি আগবাঢ়িছো অ্যাডভাৰ্ব সম্পৰ্কে আলোচনা কৰিবৰ কাৰণে যে এটা কথা মনত ৰাখিব লাগিব যে অ্যাডভাৰ্বে কি কৰে আমাৰ ভাৰ্ব অ্যাডজেক্টিভ আৰু মানে আন অ্যাডভাৰ্বৰ বিষয়ে আমাক কি কৰে ইনফৰমেশন দিয়ে এতিয়া আমি সূত্ৰটো ক'বলৈ আগবাঢ়িছো যে an adverb is a word which modifies a verb an adjective or some other adverb অৰ্থাৎ যিবোৰ শব্দই verb adjective আৰু অইন adverbৰ বিষয়ে দোষ গুণ সংখ্যা পৰিমাণৰ বিষয়ে বুজায় তাকে কি কয় অ্যাডভার্ব বুলি কয় এতিয়া বেসিক্যালি আমাৰ কি হয় যে when why how in what way এনে ধৰণৰ কোৱেশ্চন বিলাক কৰিলে আমি যিবিলাক উত্তৰ পাও এইবিলাকে হৈছে অ্যাডভার্ব এটা মই एग्जांपल দিছো যে yesterday morning we walked slowly in the beautiful garden এই সেন্টেন্সটোত আমাৰ কোনটো কোনটো অ্যাডভার্ব আছে আমি যদি প্ৰশ্ন কৰো যে কেতিয়া খোজ কাঢ়িছিল আমি আমাৰ উত্তৰ আহিব কি yesterday morning কেনেকৈ খোজ কাঢ়িছিল slowly লাহে লাহে খোজ কাঢ়িছিল ক'ত খোজ কাঢ়িছিল the beautiful আমাৰ কি হয় beautiful garden ইয়াত beautiful আছে এই যে এনে ধৰণৰ কথাবিলাক প্ৰকাশ কৰিবৰ কাৰণে যিবিলাক শব্দ ব্যৱহাৰ কৰা হয় তাকে কি কয় অ্যাডভার্ব বুলি কয় নেক্সট পাৰ্টস অফ স্পিচ তো আহিছে কি যে প্ৰিপজিশন প্ৰিপজিশন বুলি কওঁতে আমি চাব লাগিব ইন অন এট বাই ফ্ৰম উইথ বিফোৰ আফটাৰ এইবিলাক বুজাব অৰ্থাৎ যি পদে বা যিবোৰ শব্দই নাউন বা প্ৰনাউনৰ আগত বহি বাক্যৰ আন্তঃ অংশৰ লগত সম্বন্ধ ঘটায় তাকে কি কয় প্ৰিপজিশন বলে A preposition is a word which takes position before a noun or a pronoun to show its relation with other part of the sentence এতিয়া আমি এই ক্ষেত্ৰত মন কৰিব লাগিব যে প্ৰিপজিশনে তিনিটা বস্তু বেসিক্যালি ইন্ডিকেট কৰে টাইম প্লেস এন্ড পজিশন এতিয়া আমি উদাহৰণ লৈছো
যে হি গোজ টু স্কুল এতিয়া হি গৈছে কলে গৈছে টু স্কুল ইয়াত টু আহিব প্ৰিপজিশন নেক্সট আছে কি আই উইল সি ইউ এট অফিস অন মানডে ইয়াত কি হৈছে আই উইল সি ইউ এট অফিস কত লগ কৰিব অফিসত লগ কৰিব কেতিয়া লগ কৰিব অন মানডে ইয়াত হ'ব কি এট অন এনে ধৰণৰ শব্দবিলাকে কি হয় প্ৰিপজিশন বুলি কয় আমাৰ নেক্সট পাৰ্টস অফ স্পীচ আহিলে কনজাংশন 7 নম্বৰ এতিয়া তাই ক্ষেত্ৰতে দেখা যায় যে এই যে প্ৰিপজিশন আৰু মাজত যেটো পাৰ্থক্য এই পাৰ্থক্যৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা কনফিউজ হোৱা দেখা যায় এহে অলপ এই ক্ষেত্ৰত মনোযোগ দিবলগীয়া কথা যি কি নহওক এতিয়া কনজাংশন হৈছে মানে যি পদ বা যিবোৰ শব্দই কোনো দুটা বা ততোধিক শব্দ বা সেন্টেন্সক একলগ কৰে সংযোগ কৰে তাকে কি কয় কনজাংশন বলে the word which joins words or sentences is called conjunction এতিয়া আমি উদাহৰণলৈ আহিছো ইয়াত এটা উদাহৰণ দিয়া হৈছে এক নম্বৰতে ৰাম লক্ষণ আৰু ব্ৰাদাৰ্স এতিয়া ইয়াত কি হৈছে এম এই এমটোই কি কৰিছে এই দুটা খণ্ডকে সংযোগ কৰিছে নেক্সট আছে হৰেন ইজ পোৰ বাট অনেষ্ট অৰ্থাৎ হৰেন দুখীয়া বা গৰীব কিন্তু সৎ এতিয়া আমাক এই বাক্যটো এই বাট ওয়ার্ডটোই কি কৰিছে মানে সংযোগ কৰিছে এনে ধৰণৰ শব্দবিলাককে কি কয় কনজাংশন বুলি কয় পাৰ্টস অফ স্পীচৰ অন্তিম ভাগটোলৈ আমি আহিছো আমাৰ অন্তিম ভাগটোত কি আছে যে ইন্টাৰজেকশন তা ইন্টাৰজেকশন বুলি কওঁতে আমি যে হঠাতে কিছুমান শব্দ ব্যৱহাৰ কৰো যেনে ওয়াও হুৰা এলাস হাউ এনে ধৰণৰ শব্দ অৰ্থাৎ আমি কি কৰো মনৰ ভাৱ বা আবেগবিলাক আমি প্ৰকাশ কৰো এই যে মনৰ মানে যি পদে বা যিবোৰ শব্দই মানুহৰ মনৰ ভাৱ প্ৰকাশ কৰে দুখ শোক এইবিলাক প্ৰকাশ কৰে তাকে কি কয় ইন্টাৰজেকশন বুলি কয় এতিয়া আমি যদি ইংৰাজীত ক'ব যাওঁ যে the word which express feelings of joy sorrow surprise etc is called interjection এতিয়া আমি উদাহৰণলৈ আহিছো যেনে আমি কেতিয়াবা ভাৱ প্ৰকাশ কৰো যে পুৰা we have won the match আমি খেলখনত জিকিলো বা আমি খেলখনত জিকিলো নেক্সট এটা উদাহৰণ হ'ব পাৰে যে alas the patient has died হাই মানুহজন ঢুকাল বা ৰোগীজন ঢুকাল এনে ধৰণৰ অৰ্থ বা আমি কেতিয়াবা কওঁ যে বাহ কি ধুনীয়া ফুল এনে ধৰণৰ যেতিয়া আমি মনৰ ভাৱ বা আবেগ প্ৰকাশ কৰো বিস্ময় প্ৰকাশ কৰো তাকে কি কয় ইন্টাৰজেকশন বুলি কয় এতিয়া মই পুনৰ আমাৰ যে এই পাৰ্টস অফ স্পীচ কেইটা আছে সেই কেইটাৰ মানে পইণ্ট মনত ৰাখিবলগীয়া পইণ্ট কেইটা মই আকৌ এবাৰ কৈ দিছো এক নম্বৰতে আহিব নাউন বুলি ক'লে আমি হততে মনত ৰাখিব লাগিব যে পাৰসন প্লেস থিং এনিমেল ফিলিংস এইবিলাক যেতিয়া বুজাব তেতিয়া হ'ব কি নাউন pronoun replace a noun যেটা নাউনৰ হলনি ব্যৱহাৰ নাউন adjective কেতিয়া হ'ব যেতিয়া আমাক নাউন বা pronounৰ বিষয়ে আমাক যেটা ইনফৰমেশন দিব হেতুই হ'ব adjective next আহিলে verb হ'বলৈ কি হ'ব লাগিব action বা situation কোনো মানে কৰ্ম ক্ৰিয়া কৰা বুজাব লাগিব next আহিব adverb আমাক কি কৰে verb adverb আৰু adverbৰ কি কৰে আমাৰ দুখ গুণ এবিলাক আমাক ইনফৰমেশন দিয়ে নেক্সট আহিব প্ৰিপজিশন আমাৰ মনত ৰাখিব লাগিব যে ইন অন এট বাই ফ্ৰম উইথ বিফৰ আফটাৰ এইবিলাক শব্দ বহি পেলাই বাক্যৰ আন্ত অংশৰ লগত ই সম্বন্ধ গঢ়ি তোলে নেক্সট আহিব কি কনজাংশন হ'ব লাগিলে কি হ'ব যে এ বাট এণ্ড অৰ শো বিকজ এইবিলাক শব্দ কি কৰে বাক্যৰ এটা অংশক আন্ত অংশৰ লগত সংযোগ স্থাপন কৰে নেক্সট আহিব ইন্টাৰজেকশন মানে হল কি আমাৰ মনৰ ভাৱবিলাক দুখ শোক আনন্দ এনে ধৰণৰ কথাবিলাক বা বিস্ময় এইবিলাক প্ৰকাশ কৰাকে কি বুলি ক'ব ইন্টাৰজেকশন বুলি ক'ব মই এই যে পাৰ্টস অফ স্পীচ সম্পৰ্কে কিছু আলোচনা কৰিলো আশা ৰাখিছো
ছাত্ৰ ছাত্ৰীসকলে কিছু পৰিমাণে হ'লেও উপকৃত হ'ব আৰু মোৰ এই ভিডিঅ'টি আপোনালোকৰ ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু যদি আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি মোক সহযোগ কৰিব বুলি আশা ৰাখি আজিৰ পাঠদান কাৰ্যসূচী ইমানতে সামৰণি মাৰিছোঁ।